মৰ্নিং তো গুড মৰ্নিং জেমছ কোৱা কি লৈছা লগত এইটো আজি মোৰ এতিয়া আছে জিপিএছ 19টা উলিয়াব দিছিলে ওকে 19 জিপিএছ তো এতিয়া চাওক কি হয় মেপ ৰিডিং তো আজি আছে একচুয়ালি কি জলদি আউটিং আছে আজি আমাৰ মেপ ৰিডিঙৰ আউটিং আছে ওকে তো তাত আমাৰ মেপ কেনেকৈ আমাৰ মানে লোকেট সেটিং কৰিব লাগিব লোকেট কৰিব লাগিব তো গোটেইখিনি প্ৰচিডিউৰ আমাক শিকাব তো প্ৰেক্টিকেল আছে ন লোকেশনটো চাগে গমে পোৱা হা লোকেশনটো গম পোৱা চাগে লোকেশনটো গম নাপাম দে এটা সাৰপ্ৰাইজ আছে বঢ়িয়া এইটো পলিঅ দিব যায় আছে ধুনীয়া হৈ আছে দেখাই দিছো এবাৰ গ্ৰীড আৰু নন গ্ৰীড মেপ কেইটা ল'ব লাগে তাৰ কাৰণে ডিছকাশ্যন হৈছে ক'ত যোৱা নাজ বাইদেউ পলিঅ দিবলৈ যাওঁ এতিয়া আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল আমাৰ আউটডোৰ কেম্পাছৰ পৰা গৈ আছোঁ আমি মেপ ৰিডিঙৰ মেইন লোকেশ্যনত য'ত উমিয়াম লেকৰ ওপৰত হ'ব তো আপোনালোকক দেখাম ভালকৈ চিনটো এইটো হয় তো গোটেইখিনি ইয়াতে ৰৈ আছোঁ এতিয়া বহুত মানুহ আছে বহুত মানুহ আছে মেপ ৰিডিং পাৰ্টি আমাৰ গৈ আছো কাঞ্চনজংঘা মেচটো গম পালো শেষত আছে বসন্ত তো আমি ওলাইছোঁ 7:30 হৈ গ'ল এতিয়া টাইম ঠাণ্ডা পুৰি খাই ল'লোঁ প্ৰথমে ঠাণ্ডা বহুত পৰিছে আজি যোৱাকালিতকৈ পৰিছে বহুত কেমেৰা আছে বেগত আছে এতিয়ালৈ বনোৱা নাই তো ইয়াতে আমি অলপ টাইম হল কৰিছোঁ কাজিৰঙা মেচ আছে আমাৰ চিনিয়ৰ DySP ফ্ৰম ত্ৰিপুৰা অৰুণাচলছ তো ছাৰহঁত আছে ইয়াতে আৰু ইয়াৰ পৰা আমি যাম এটা ট্ৰেইনিং কাৰণে ৱেইট কৰি আছোঁ ৱাছৰুম গৈছিলে আছে গৌতমনাথ আজি ব্লগ কৰিব ট্ৰাই কৰি আছোঁ ৰূপকৰ কেমেৰা লৈ পিনে iPhone 13 আৰু ইপিনে আছে আমাৰ নিৰঞ্জন আছে নিৰঞ্জনে মেপছ লৈছে গ্ৰীড মেপ আৰু নন গ্ৰীড মেপ দেখাই দিছোঁ লাইন আপ আছে চবে জেমছ আছে অংকুৰ আছে বিকাশ গোটেইখিনি ল'ৰা আছে ইয়াতে হিমাংশু আছে ওচৰতে আমি এতিয়া মেপ ৰিডিং প্ৰেক্টিকেলত যাব ওলাইছোঁ অ'কে দুদিন থিয়ৰী ক্লাছ হ'ল য়েছ গোটেইবোৰ ইনষ্ট্ৰুমেণ্ট আমি লৈ আহিছোঁ অ'কে হোপ আজি ভালদৰে যাব ভাল এক্সপিৰিয়েঞ্চ ভাল এক্সপিৰিয়েঞ্চ হ'ব একচুৱেলি আমাৰ লগত মিলিটেৰী মেপ আছে অ'কে অ'কে সেইপিনে আমাৰ গেংটো আছে সেইপিনে আমাৰ লেডি অফিচাৰ্ছখিনিয়ে মেপ গ্ৰীড মেপছ লৈছোঁ এইটো মই ভাড়াত লৈছোঁ এই ঝৰ্ণা এই জুমি স্কট শ্বৰ্টটা লৈছোঁ সজি হে ইয়াৰ পে তো শর্টকাট না হয় রাহুল সজি আছে শর্টকাট উইথ পারমিশনস আজি ধুনীয়া শর্টকাট পাইছোঁ অলপ ৰিস্কি আছে এইখিনি মাটি থোৰা নিকালগে এতিয়া জংঘলত সোমাইছোঁ আমি জংঘল মে ঘুচ গিয়া হে अभी সৰু শর্টকাট এটা হয় অকুৰ কেনেকুৱা জংঘল সোমাই কেনেকুৱা লাগিছে মজা লাগিছে আকৌ এতিয়া পাহাৰ পাওঁ আকৌ আমি এতিয়া পৰ্বত পাম অ'কে প্লেন পাম এই হৈছে জীৱন এতিয়া আকৌ ৰাস্তা উঠিম জাষ্ট সৰু এটা শ্বৰ্টকাট হয় এইটো হয় এন্থনী মোৰ একচুৱেলি 2.4 কিলোমিটাৰ ৰানটো আমাৰ ইয়াতে কমপ্লিট হয় একচুৱেলি মই দেখাম আপোনালোকক ওপৰত উঠি পিনে তো এইটো হয় আমাৰ এন্থনী মোৰ বহুত আগলৈ গুচি গ'ল তো এতিয়া ফাইনেলি আমি টাৱাৰটো পাইছোঁ BSN টাৱাৰ হয় ইয়াৰ পৰা আমি ওপৰলৈ যাব লাগিব দেখাই দিছোঁ দেই আৰামছে শৰ্টকাট আহি আছে লাইন বেলাই আৰামছে ৱাল পাৰ হ'ব লাগিব এতিয়া হ'ল বেচিকেলি আমি কেনেকৈ আমাৰ মেপ ৰিডিং লোকেশ্যনত গৈছোঁ সেইটো বিষয়ে আপোনালোকক দেখাম 3-4 মিনিটছ বা 5 মিনিটছ মান হ'ব পাৰে কাইণ্ডলি আপোনালোকে চাব বাউণ্ডেৰী ৱাল পাৰ হ'ব লগা হৈ আছে মানে অ'কে তো এটা আমাৰ এক্সাৰচাইজো হ'ব এইটো 5 ফিট ৱাল হ'ব চাগে 5 ফিট তো আমাৰ লগত য'তে যাওঁ আমি স্পেচিয়েল ক্লাছ হওক বা কিবা আমাৰ লগত এজনী কুকুৰজনী যায় কিন্তু ৱাল থকাৰ কাৰণে তাই পাৰ হ'ব পৰা নাই এতিয়া কিবা এটা ব্যৱস্থা কৰিবলৈ তাইৰ কাৰণেও हाँ उसको लेके जाना है उसको उठा दो आराम से आरो धोई दे धोई दे उसको उठा दो आराम से बढ़िया बढ़िया हाँ गुड
थोड़ा जल्दी बुलाओ उन लोगों को थोड़ा लाए जाओ এতিয়া ঘপকে কোনবা বেলেগ এটা ৰাস্তাৰে গুচি গ'লে আমি পাত্তা পোৱা নাছিলোঁ এতিয়া আকৌ গম নাপাব কোনফালে ওলাব লাগিব দেই গৈ আছোঁ বাৰু তো আমি ভিলেজ এটা ওলাম আই বিলিভ অ' জেমছ ক'ত আছ কোনফালে ওলাব লাগিব অ'কে ৰাস্তাত পালোঁ ৱাও ভিউ এটা দেখাওঁ আপোনালোকক শ্বিলঙত নাজানো আপোনালোকে এনেকুৱা ভিউজবোৰ দেখি পাইছে নাই বাট আজি ট্ৰাই কৰিম আমাৰ এইখিনি ভিউ দেখুৱাৰ কাৰণে আপোনালোকক অ'কে হোৱাট ইজ স্কাই হোৱাট ইজ স্কাইলাইন লেফ্ট চাইডে